হয় নমস্কাৰ, মই ৰাহুল আলয়, লগত আছে পদুম কুমাৰ ডেকা, মানস আছে লগত, আৰু আমাৰ ভিডিঅ' কৰি আছে আমাৰ ইউটিউব চেনেলৰ মালিক গৰাকী আছে হুছেইন, আৰু নম্বৰ 83 ফ্ৰম 55 বেছি পষ্ট নেপা। বাকী আপোনালোকে গম পাইছেই, যোৱাকালি আহিছে আমাৰ যিবিলাক আমাৰ আছাম পুলিচৰ কনষ্টেবলৰ যিসকলে ফৰ্ম ফিল আপ কৰিছিল সেইসকলৰ এডমিট কাৰ্ডৰ মানে নটিফিকেশ্যনখন আহিছে। এক্সাম হ'ব 3 তাৰিখৰ পৰা 3 অক্টোবৰৰ পৰা, গতিকে ভালকৈ তেওঁলোকে দৌৰা দৌৰি কৰি থাকক। বাকী অলপ মানে অতি সোনকালে আহিব SIO, গতিকে আপোনালোকে দৌৰা দৌৰি কৰি থাকক। বাকী অকল দৌৰি থাকিলে নহয়, দৌৰাৰ সমান্তৰালভাৱে আপোনালোকে পঢ়িবও লাগিব, কাৰণ যোৱাবাৰ আমাৰ 1 মাহৰ ভিতৰত গোটেই প্ৰচেছখিনি সম্পূৰ্ণ হৈ গৈছে। প্ৰথমতে ৰিটেন হৈছে, তাৰপাছত ৰিজাল্ট দিছে 20 দিনত, ৰিটেনৰ ৰিজাল্ট দিয়াৰ 3 দিন পিছত ফিজিকেল হৈছে। গতিকে আপোনালোকে সময় সিমান নাপাব, গতিকে ফিজিকেলটো কৰি থাকক, পঢ়িও থাকক। পঢ়াৰ কাৰণে মানে এতিয়া যিহেতু সময় কম আছে, গতিকে মানে বেছি পঢ়িব সময় নাপাব। গতিকে আপোনালোকে স্মাৰ্ট অধ্যয়ন কৰক, যিবিলাক প্ৰিভিয়াছ কুৱেশ্যন পেপাৰবিলাক এনালাইজ কৰক, কোনটো টপিকৰ পৰা কিমান মাৰ্কছ আহিছে। ধৰি লওক আছামৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰত 2-3টা কুৱেশ্যন আহিছে, গতিকে সেইখিনিৰ ওপৰত ভালকৈ চাওক অলপ। যিবিলাক টপিকৰ ওপৰত কুৱেশ্যন আনে সেইবিলাক টপিক মানে এতিয়া এৰাই চলাটোৱে ভাল বুলি মই ভাবোঁ, যিহেতু সময় কম। সেনেকৈ আৰু বাকী কাৰেণ্ট এফেয়াৰ্ছ একদম গুৰুত্বপূৰ্ণ, কাৰেণ্ট এফেয়াৰ্ছ ধুনীয়াকৈ চাব লাগিব। 7-8 মাহ বা 1 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ সম্পূৰ্ণকৈ চাব লাগিব, তেতিয়াহ'লে আপোনালোকৰ বহুত সুবিধা হ'ব। অলিম্পিক্সৰ কুৱেশ্যন কি কৈছা? অলিম্পিক্স কুৱেশ্যন, মানে যিবিলাক অসমৰ ৰিলেটেড কুৱেশ্যনবিলাক গভৰ্ণৰ চেঞ্জ কৰিলে এতিয়া এইবিলাক। স্পৰ্টছৰ কুৱেশ্যন আহে মিনিমাম 2টা আহে, আৰ্টছ এণ্ড কালচাৰৰ আহে, হিষ্ট্ৰীত যোৱাবাৰ আমাৰ চাউথ ইণ্ডিয়ান হিষ্ট্ৰী আহে ন, বিজয়নগৰ এম্পায়াৰ। আৰু এতিয়া মানে এক্সামবিলাকত বিশেষকৈ যিবিলাক আমাৰ লুপ্তপ্ৰায় হিষ্ট্ৰী, আমাৰ মানে যিবিলাক মানে আমি কিতাপবিলাকত বিশেষকৈ পোৱা নাযায়। মোগল হিষ্ট্ৰীৰ কথা কিতাপত আছে, কিন্তু আজিকালি বিশেষকৈ মোগল হিষ্ট্ৰীৰ কথা ইমান নুসুধে। ধৰি লওক অসমৰ আমাৰ যেনেকৈ লাচিত বৰফুকনৰ হিষ্ট্ৰী বা বিজয়নগৰ চাউথ ইণ্ডিয়ান চাউথ ইণ্ডিয়াৰ হিষ্ট্ৰীবিলাক যিবিলাক মানে মানুহে ইমান গম নাপায়, সেইবিলাকৰ কুৱেশ্যন অলপ বেছিকৈ হ'ব। সেনেকৈ আৰু বাকী আমাৰ পদুমে কৈ দিব কিবা। হয়, তো এখন কিতাপ পঢ়িব। এতিয়া টাইম বেছি নাই ন, এই কিতাপখন সৰু কিন্তু প্ৰিচাইজ মানে। এতিয়া এইখন কিতাপ পঢ়ক, এইখন কিতাপ পঢ়িলে যেতিয়া চাকৰি হ'ব তেতিয়া এই দুখন কিতাপ পঢ়িব লাগিব। গতিকে এইটো মটিভেশ্যন লওক, এইখন কিতাপ পঢ়ক সৰু, তাৰপিছত ডাঙৰ কিতাপ পঢ়িব। নাই, এই কিতাপখনত থুলমূলকৈ গোটেইখিনি বস্তু আছে। মই আপোনালোকক যদি চিলেবাছটো ভালকৈ দেখাই দিব যাওঁ ন, ইয়াতে গোটেইখিনিয়ে আছে, গোটেইকেইটা পইণ্ট আছে। গোটেইখিনি পঢ়িব নালাগে, আপোনাৰ SI চিলেবাছটোত যিখিনি চিলেবাছ মেনশ্যন আছে আপুনি ইয়াৰ পৰা চাই পেলাই পঢ়ক। ইয়াত সুন্দৰকৈ গোটেইখিনি সৰু সৰু কথাতে আছে। আছাম ইয়াৰখন এতিয়া পঢ়িব অকণ অলপ ডাঙৰ টাইম লাগিব। কিতাপখন আৰু এটা কথা কৈ দিওঁ, যিসকলে ইংলিছত পঢ়িব টান পায়, যোৱা বছৰ চলিম বিচাৰি অসমীয়াটো উলিয়াইছে, গতিকে অসমীয়াটো কিনিব পাৰিব, পাণবজাৰত যাব আছে। কিন্তু পঢ়া কথা কৈছোঁ, অসমীয়াখন আপোনালোকে খালি হেৰিত পাব, ষ্ট'ৰত পাব, অনলাইন নাপাব। অনলাইনত ইংলিছখনে পাণবজাৰত পাব, চবতে পাব। তাৰপিছত আৰু নিজৰ ৰিভিজনখিনি কৰক। আৰু কিবা টিপছ দি দিয়া, কেলে যে এক্সামটো এতিয়া 1.5-2 মাহ পাছতে হ'ব একদম ফাইনেল, কেলে যে এইটো লেণ্ডি ভিডিঅ' মানে অকণমান মাহত ক্লিয়াৰ কৰাটো হাৰ্ড হয়, কিন্তু ইম্পচিবল নহয় আপোনালোকে যদি ভালকৈ ট্ৰাই কৰে। বাকী মেথছ, ইংলিছ, ৰিজনিংখিনিও চাই থাকিব। এনেকৈ নাচাব যে অলপ চাই দিম হৈ যাব। যোনটো টপিকে চাই সেইটো ভালকৈ চাওক। আৰু বহুত বেছি টপিকো নাই, সেই টপিককেইটা আছিফ বেলেগ ভিডিঅ'ত আছে চাগে ন, সেই টপিককেইটা চাওক। মানে কি বুলি কয়, মেইন কনচেপ্টটো ল'ব, তেতিয়া আপুনি এক্সামত চব টাচ কৰিব মানে পাৰিব চল্ভ কৰিবলৈ। আৰু কেতিয়াবা আপোনালোকে কি কৰিব, অপশ্যন এলিমিনেট বস্তুটো ট্ৰাই কৰিব। যেতিয়া আপুনি পৰীক্ষাত কি বুলি কয়, চব কুৱেশ্যন পাৰাটো ইম্পচিবল, কিন্তু আপুনি যদি গোটেইখিনি বেছিক কনচেপ্ট এটা থাকে, আপুনি দুটামান অপশ্যন এলিমিনেট কৰি পেলাইও দুটাৰ মাজত এটা টিক লৈ আহিব পাৰে। তো আপুনি নিজে ৰিক্সত সেইটো কাম কৰিব পাৰে। মই নকওঁ যে আপুনি দুটাৰ মাজত এটা টিক কৰিব, কিন্তু যদি আপোনাৰ এটা ফিলিংছ থাকে ন যে এইটো হোৱাৰ চান্সটো বেছি, তেতিয়া আপোনালোকে সেইটো আৰু পাৰিলে এতিয়া যিহেতু লাষ্ট সময় অলপ পঢ়ি লওক, মক টেষ্ট যদি পাৰে দিব। মক টেষ্টটো মানে মই ক'ম যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ যিমান আছে চব ইউটিউবত চল্ভ আছে, সেইবোৰত চাওক। গোটেইকেইটা যদি আপুনি যদি 4খন পেপাৰো চাই, মিনিমাম 5ৰ পৰা 10টাটো কমন কুৱেশ্যন আহে প্ৰত্যেকবাৰে। মকটেষ্টবিলাক নিজে কৰিব পাৰি, ইউটিউবত ভিডিঅ'টো চলি আছে, যেতিয়া কুৱেশ্যনটো ক'ব তেতিয়া তুমি এনচাৰটো নিজে ভাবি ল'লা, যদি হয় হ'ল, নহ'লেতো গমেই পাবা। আৰু এটা টিপছ, কি বুলি কয়, পৰীক্ষাত যদি প্ৰশ্নখন টান আহে বেছি ভয় খাব নালাগে। টান আহিলে চবৰে কাৰণে আহে, সেইকাৰণে মানে আপোনাৰ কাৰণে যদি টান আহিলে আপুনি প্ৰেছাৰ এক্সামটো বেয়া কৰে, সেইটো মানে আপোনাৰ এটা মাইনাছ পইণ্ট হয়। বিন্দাছ যাব, পৰীক্ষা দিব।
আহক, নেপাতে হ'ব ট্ৰেইনিং বা দেৰগাঁৱতে হ'ব ট্ৰেইনিং, ধুনীয়াকৈ কৰক। তাৰপিছত বাকী এইবিলাক পঢ়িব লাগিব। ইমান ডাঙৰ ডাঙৰ কিতাপটো ইমান মেজৰ আগতে আছিল CRPC IPC এভিডেন্স এক্ট, এতিয়া চেঞ্জ হৈছে ভাৰতীয় ন্যায় সংহিতা BNSS আৰু BSc। এতিয়া মানসে আমাৰ বুক লিষ্টৰ কথা ক'ব। হয়, নমস্কাৰ, মোৰ নাম মানস প্ৰতীম দাস। মই আপোনালোকক আগন্তুক SI আৰু অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে যিখিনি দৰকাৰী বুক আপোনালোকক ছাজেষ্ট কৰিব বিচাৰোঁ। আপোনালোকে যদি সময় পায় জাষ্ট গ' থ্ৰু কৰিব সেইখিনি বুক। আপোনালোকে মেথছৰ কাৰণে ফাৰ্ষ্ট ট্ৰেক অবজেক্টিভ এৰিথমেটিক বাই ৰাজেশ বৰ্মা ছাৰ, সেইখন বুক আপোনালোকে চাব পাৰে। আৰু ৰিজনিঙৰ কাৰণে মডাৰ্ণ এপ্ৰ'চ টু ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং বাই RS আগৰৱাল। ইংলিছৰ কাৰণে অবজেক্টিভ জেনেৰেল ইংলিছ বাই SP বক্সি। আৰু GS খিনি বহুত ইম্পৰ্টেণ্ট হয়। আপোনাৰ SI এক্সাম হওক বা অসমৰ যিকোনো এক্সামতে GSৰ আপোনাৰ আমাৰ কেলে যে আমাৰ 50 to 60 আমাৰ 70% চিলেবাছ আছে GK GSৰ। 60% আপোনাৰ GS সেইকাৰণে আপুনি মেইনলি ইণ্ডিয়ান হিষ্ট্ৰী, ইকনমি এইখিনি চোৱাটো ভাল। আৰু ইকনমিৰ বেছিকেলি আপোনাৰ কাৰেণ্টৰ লগত যিখিনি ৰিলেটেড বাজেটো আহিছিলে মাজত, যিখিনি ৰিলেটেড সেইখিনিয়ে ইকনমিৰ আহে। আৰু আপোনাৰ বাজেট এইবিলাক ভালকৈ চাব। বাকী আপোনাৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিৰ কাৰণে আপুনি লুচেনখন চালে যথেষ্ট। আৰু আছাম হিষ্ট্ৰীৰ কাৰণে আপোনালোকে আছামীয়া বুক আৰু এজন যোনটো দেখুৱালে বুক ফ'ল' কৰিব। আৰু লগতে শৈলেন বস্ত্ৰ ছাৰৰ যোনখন বুক আছে সেইখনো ফ'ল' কৰিব। কাৰেণ্ট এফেয়াৰ্ছ বহুত দৰকাৰ হয় আপোনালোকৰ আজিকালি। মেইনলি যিখিনি GSত গোটেই কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড কুৱেশ্যনে আহে। তো আপোনালোকে যদি পাৰে মিনিমাম 1 year কাৰেণ্ট এফেয়াৰ্ছ চাই যাব। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে তেনেকুৱা একো বুক ৰিফাৰ কৰাটো ভাল নহয়। কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ইউটিউবৰ পৰা চাব পাৰে। ইউটিউবৰ পৰা চাব পাৰে। ইউটিউবত বহুতো ভাল ভাল চেনেল আছে য'ত আপোনালোকৰ টোটেলি 1 year or 6 months কাৰেণ্ট এফেয়াৰ্ছ পাই যাব। তাৰে ভিতৰত আপোনালোকে কুইপাত, SBM একাডেমি, তাৰপিছত আছাম কম্পিটিটিভ এক্সাম, আৰু বহুত চেনেল আছে চাব বহুত পাৰে। আপোনাৰ চেনেল আছে। আপোনালোকে যাৰ পৰা চাই ভাল পায়, যোনটো চেনেল ফ'ল' কৰি ভাল পায়, আপোনালোকে সেইটো চেনেলৰ পৰা ফ'ল' কৰি কাৰেণ্ট এফেয়াৰ্ছখিনি প্ৰিপেয়াৰ কৰিব। আৰু বাকী সময় যিহেতু আপোনালোকৰ হাতত বহুত কম, তো এতিয়া আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক। আমাৰ ফালৰ পৰা অল দ্য বেষ্ট থাকিল। আহক আপোনালোকেও এক্সাম ক্ৰেক কৰক। ক্ৰেক কৰি পিনে নেপাত বা দেৰগাঁৱত য'তে ট্ৰেইনিং হয় আহক। এইখিনি ধন্যবাদ।